যোৱা বছৰ দুৰ্গা পূজাতে এযোৰ চেলৱাৰ লৈছিলোঁ আৰু তেতিয়াৰ পৰা পিন্ধাই হোৱা নাই। সেইকাৰণে আজি তাকে সোমাই লৈ মই আহিছোঁ বাৰ্থডে খাব। আৰু আজি বাৰ্থডে কাৰ জানেনে নাই? মোৰ মামাৰ ছোৱালীৰ, মানে মোৰ চবতকৈ সৰু ভণ্টিজনীৰ। হোৱাইট কালাৰ দুখন পাখি, হাতত ষ্টিক আৰু মূৰত ক্ৰাউন লৈ আমাৰ টিকলি একদম পৰি বুনি ঘূৰি আছে। কেক কাট কৰা হৈয়ে গ'ল যেতিয়া, ৰ'ব মই মোৰ ভাগৰ টুকুৰাটো জল্দি খাই লওঁ। এইফালে আমাৰ মাহীয়ে কেকটো ধুনীয়াকৈ সৰুকৈ কাটি দিলে আৰু আমাৰ মামীক চাওকচোন কিটচেনতে খোৱা ষ্টাৰ্ট কৰি দিছে। তাৰপিছত মই চবকে ধুনীয়াকৈ ভগাইলোঁ আৰু এয়া লাষ্টত মই নিজেও খাই ল'লোঁ। খাই লৈ উঠিছিলোঁহে মাত্ৰ, তাৰপিছত এটা হোমমেড কেক আহি গ'ল নহয়। গতিকে এইটো কাট কৰি উঠি আমি কৰিলোঁ অলপমান ফটো ছেশ্যন। এতিয়া মই আপোনালোকক এটা বস্তু দেখাওঁ। এই ছাতিটো চাওকচোন, ইমান কিউট। এইটো বোলে শ্বিলঙৰ পৰা আনা আৰু এইটো লগত যে মই কিমান সময় খেলিছোঁ, আৰু অকল মই নহয় দেই, ভণ্টিও খেলিছে। আৰু একদম লাষ্টত আমি চবে ডিনাৰ কৰিলোঁ, য'ত আছিল পোলাও, বুটৰ দালি, মটন, পনীৰ আৰু আমাৰ আইতাই বনোৱা পায়স আৰু লগতে মিঠাই। আৰু আজি মই আইতাৰ লগতে ভাত খালোঁ, আইতাৰ হাতৰ পায়স। তো নেক্সট মিনিট লগত আকৌ লগ পাম। আজিলৈ ইমানতে এৰো দেই, বাই বাই।